সো আজি আমি পঢ়িম লসাগু আৰু গসাগু যেটো কম্পিটিটিভ এক্সামছৰ কাৰণে অতিকে ইম্পৰ্টেন্ট লসাগু মানে হৈছে লঘিষ্ঠ সাধাৰণ গুণিতক আৰু গসাগু মানে হৈছে গৰিষ্ঠ সাধাৰণ উৎপাদক তো ফাৰ্স্ট অফ অল একেবাৰে সহজ নিয়মৰ শিকাম যেটো আমি 6 ৰ পৰা 10 লৈকে পাই আহিছো কেইটামান সংখ্যা লৈ লৈছো প্ৰথমতে ধৰা হওক সৰু পৰা যাওঁ 6 8 আৰু 10 তিনটা সংখ্যা লৈ ললো এই তিনটা সংখ্যা আমি লসাগু আৰু গসাগু উলিয়াব লাগে একেবাৰে সহজ আমি 6 8 আৰু 10 কোনখন নেওতাৰ মাজত পাওঁ হেতু প্ৰথমে চাই ল'ব লাগিব যেহেতু আমি 2 নেওতাৰ পাওঁ 2 গুণ 6 2 4 গুণ 8 আৰু 2 5 গুণ 10 সেইকাৰণে আমি 2 এ হৰণ কৰিম 2 3 গুণ 6 2 4 গুণ 8 আৰু 2 5 গুণ 10 তাৰপৰ নেক্সট আমি এই 3 4 আৰু 5ক ভাঙিব পৰা ভিতৰত আছে মাত্ৰ 4টো গতিকে 4টো যায় 2 গতিকে 2 আমি হৰণ কৰিছো 3 নাযায় কাৰণে 3টো পাইছো 4ক যায় দুবাৰ 2 গুণ 4 আৰু 2 এ 5ক নাযায় কাৰণে 5টো আমি পাতি দিছো এতিয়া এই 3 2 আৰু 5ক আৰু সৰু কৰিব পৰা নাযায় সেইকাৰণে আমি ইয়াতে আমাৰ যেটো হৰণ প্ৰক্ৰিয়াটো সম্পন্ন হৈছে এতিয়া এই দুটা যেটা আমি হৰণ কৰিলো যেটা সেইকিটা যদি আমি পূৰণ কৰিলো মানে 2 দুটা আছে তো 2 পূৰণ 2 সমান 4 এই 4টো হৈছে গসাগু 4টো হৈছে গসাগু আৰু বাকি এই 2 এই দুটা থাকিবই 2 পূৰণ 2 থাকিবই লগতে এই যিকিটা তলত যিকিটা হৰণ আৰু নোযোৱাকে থাকি গল 3 2 আৰু 5 সেইকিটা লগতে ইয়াত যদি পূৰণ কৰি দিও তেতিয়া হ'ব সেইটো হ'ব লসাগু 2 গুণ 4 4 নম্বৰ 2 মাং 24 24 লগত 5 পূৰণ 7 20 শূন্য গল 2 5 গুণ 10 12 120 120 টো হৈছে লসাগু এতিয়া আমি তিনটাতকৈ যদি ডাঙৰ সংখ্যা দিয়ে আমাক যদি সৰহকৈ যদি সংখ্যা দিয়ে তেতিয়া আমি কেনেকৈ লসাগু আৰু গসাগু উলিয়াব পাৰিম হেতু চাম ধৰা হল সংখ্যাকিটা 8 10 15 20 16 আৰু 20 তেনে এই পাঁচটা সংখ্যা দিছে আৰু এই পাঁচটা সংখ্যা আমি লসাগু আৰু গসাগু উলিয়াব লাগে এতিয়া এই পাঁচটা সংখ্যাকে আমি কি সংখ্যা হৰণ যায় হেতু চাম 8 10 16 আৰু 20 এই 15টো বাদ দি বাকি 4টাকে 2 এ যায় 2 নেতাখন যদি আমি গাওঁ তেনেহলে এই গুটিকেইটা পাই যাম আমি তো সেইকাৰণে আমি 2 এ হৰণ কৰিছো 2 4 গুণ 8 2 5 গুণ 10 15ক যেহেতু 2 এ নাযায় সেইকাৰণে 15 পাতিছো 2 8 গুণ 16 2 2 গুণ 20 আকৌ তেনেকৈ 4 8 আৰু 10ক তেনেকৈ 2 এ যায় কিন্তু 5 আৰু 15ক 2 এ নাযায় কিন্তু তথাপি আমি 2 এ কৰিম আমি তেতিয়ালৈকে সৰু কৰিম যেতিয়ালৈকে ইহত হৰণ নোযোৱা হৈ যায় 2 2 গুণ 4 5ক নাযায় 5 15ক নাযায় 15 পাতিলো 2 4 গুণ 8 2 5 গুণ 10 এটা দেখা দেখে ইয়াত আকৌ 2 আৰু 4টো থাকি গল যেটো আমি 2টো সৰু নহয় কিন্তু 4টো সৰু হ'ব সেইকাৰণে আমি আকৌ 2 এ কৰিম 2 এ 2 এবাৰ গল 2 এ 5ক নাযায় 15ক নাযায় 4ক গল দুবাৰ 5ক নাযায় এই 5 15 আৰু 5ক 5এৰে যায় সেইকাৰণে আমি 5এৰে কৰিম 5 1ক নাযায় 1 5 গুণে 5 5 3 গুণ 15 5ৰ 2 নাযায় 2 পাতিলো আৰু 5ক গল এবাৰ এতিয়া 1 1 3 2 1ক 1 আৰু সৰু নহয় সেইকাৰণে আমি কি হল এইখিনি আমাৰ হৰণ প্ৰক্ৰিয়াটো সম্পূৰ্ণ হল এতিয়া এই যে 4টা সংখ্যা এই যে 4টা সংখ্যা যিকিটা আমি হৰণ কৰিছিলো সেই 4টা সংখ্যা যদি পূৰণ কৰি দিও কিমান পাম 2 2 2 2 আৰু 5 2 3টা আৰু এটা 5 এই তিনটা যদি পূৰণ কৰি কিমান পাম 2 গুণ 4 4 গুণ 8 8 5 গুণ 40 তো এই 40 টোৱে হৈছে গসাগু গসাগু আৰু এই 40ৰ উপৰিও মানে এই যিকিটা সংখ্যা আমি হৰণ কৰিছিলো সেইকিটা উপৰিও যিকিটা হৰণ নোযোৱাকৈ থাকি গলগে লাষ্টত মানে 1 1 3 2 1 সেইকিটা যদি আমি পূৰণ কৰি দিও মানে 2 পূৰণ 2 পূৰণ 2 পূৰণ 5 পূৰণ 1 পূৰণ 1 পূৰণ 3 পূৰণ 2 পূৰণ 1 এটা আমি কিমান পামগে 240 তো এই 240 টো হৈছে লসাগু এতিয়া আমি চাম লসাগু আৰু গসাগুৰ ওপৰত যিবোৰ আমাৰ এক্সামছ হৈ থাকিব যিবোৰ আৰ্মি আৰু অসম পুলিচৰ কাৰণে কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিব পাৰে ইয়াৰ ভিতৰত এটা উল্লেখযোগ্য কুৱেশ্যন হ'ল যদি দুটা সংখ্যাৰ লসাগু আৰু গসাগু ক্ৰমে 60 আৰু 2 হয় মানে লসাগু যদি 60 হয় আৰু গসাগু যদি 2 হয় আৰু এটা সংখ্যা যদি 10 হয় তেনেহলে আনটো সংখ্যা কিমান তো তেনেকৈ আহিব পাৰে বা দুটা সংখ্যা দি পেলাই আমাক এটা লসাগু দি দিব পাৰে আমাক গসাগু উলিয়াবলৈ আহিব পাৰে
বা লসাগু আৰু গসাগু দি পেলাই এটা সংখ্যা দি পেলাই আনটো সংখ্যা উলিয়াবলৈ আহিব পাৰে তো আমি কেনেকৈ উলিয়াম এতিয়া তো ইয়াৰ পৰা এটা সূত্ৰ আছে সেইটো হৈছে যে সংখ্যা দুটাৰ পূৰণফল সমান লসাগু পূৰণ গসাগু মানে আমি লসাগু আৰু গসাগু পূৰণ কাৰ সমান হ'ব এই সংখ্যা দুটা পূৰণফলৰ সমান এতিয়া যদি আমাৰ এটা সংখ্যা দি দিয়া আৰু আনটো সংখ্যা কেনেকৈ উলিয়াম আমি যিটো সংখ্যা আমাক দি দিব সেই সংখ্যাটো আমি লসাগু আৰু গসাগু পূৰণ কৰি আমি হৰণ কৰিম মানে ইয়াত আমাৰ লসাগু আৰু গসাগু কিমান দিছে লসাগু দিছে 60 আৰু গসাগু দিছে 2 আৰু সংখ্যা এটা পূৰণফল মানে এটা সংখ্যা যিটো আমাৰ নাই সেইটো মই a বুলি ধৰিলোঁ আৰু যিটো সংখ্যা আমাক দি দিছে সেইটো দিছে 10 বুলি দিছে এতিয়া আমি কি কৰিম যে এইটো সংখ্যা মানে a উলিয়াবলৈ আমি কি কৰিম এই যিটো সংখ্যা আমাক দি থৈছে 10 সেইটো আমি লসাগু আৰু গসাগু পূৰণ কৰি হৰণ কৰিম 60 পূৰণ 2 মানে 120 তাই যদি 10ৰে হৰণ কৰি কিমান হ'ব 0 0 গ'ল থাকিলে 12 গতিকে আনটো সংখ্যা হৈছে 12